নমস্কাৰ। প্ৰথমে সকলো অসমবাসী ৰাইজক ৰূপহী ৰঙিয়াৰ তৰফৰ পৰা দীপান্বিতাৰ শুভেচ্ছা জনালোঁ। এই উৎসৱ পোহৰৰ উৎসৱে যেন সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক। আজি আমাৰ মাজত উপস্থিত আছে প্ৰাঞ্জল প্ৰতিম। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি তেওঁৰ পৰা দুটিমান গীত উপভোগ কৰিম। নমস্কাৰ। ৰূপহী ৰঙিয়াৰ তৰফৰ পৰা সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। মই জুবিন দাৰ দুটামান গীত গাবলৈ চেষ্টা কৰিছোঁ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো না হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। শিলা শিলা শিলাবয় তোৰ আকাশৰে, উৰি উৰি ফুৰুবই ডাৱৰে পোহৰে। শিলা শিলা শিলাবয় তোৰ আকাশৰে, উৰি উৰি ফুৰুবই মনৰ আশে পাশে। চিলনীৰ জাকুৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গ'লেও তোৰেই ঘৰ পাওঁ। চিলা চিলা চিলাবই তোৰ আকাশৰে, উৰি উৰি ফুৰুবই মনৰ আশে পাশে। চিলা চিলা চিলাবই তোৰ আকাশৰে, উৰি উৰি ফুৰুবই মনৰ আশে পাশে। বৰষাৰে সেই গুণগুণ জুৰুক জুৰুক সুমধুৰ, উৰি বৰো আৰু বৰ কাবোৰ। সদায় উৰিবলে মন যায় আকাশ ফেদি ফেদি মোৰ, ছিগি হ'লেও পাৰিম আচলতে তোৰ। চিলনীৰ জাকুৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গ'লেও তোৰেই ঘৰ পাওঁ। চিলা চিলা চিলাবই তোৰ আকাশৰে, উৰি উৰি ফুৰুবই মনৰ আশে পাশে। সঁচাকৈয়ে প্ৰাঞ্জল প্ৰতিম, তোমাৰ কণ্ঠত যাদু আছে। তোমাৰ পৰা গীতখিনি শুনি পিনে আমাৰ বহুতেই ভাল লাগিল। তুমি এনেকুৱা ক্লাছিকেল গীত ক'ৰবাত শিকিছিলা নেকি আগত? তেনেকুৱা কথা শিকা নাই। এনেই চাই জুবিন দাক চাই সকলো গান গাওঁ, তেনেকুৱাই আৰু।
তোমাৰ ভৱিষ্যতত পৰিকল্পনা তেনেকুৱা কিবা আছে নেকি? তুমি কি হ'ব বিচাৰা ভৱিষ্যত? ভৱিষ্যত মই ভাল ছিংগাৰ এজন হ'ব বিচাৰোঁ আৰু মোক বহুত সহায় কৰি আছে আমাৰ ৰূপহী ৰঙিয়াৰ সকলো কৰ্মকৰ্তাই। প্ৰাঞ্জল প্ৰীতমৰ পৰা আৰু আমি দুফাকি গীত শুনি পিনাই আমাৰ এই অনুষ্ঠানটোৰ সামৰণি মাৰিম। বুকু হম হম কৰে মোৰ আই, কৰে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ আই, দেশৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে, অগণি কালিকা দেহৰ ৰন্ধে ৰন্ধে চৰে। বুকু হম হম কৰে মোৰ আই, বজ্ৰ সম দীৰ্ঘ গৰাই, চৌপাশৰে গড়, চৌপাশৰে গড় ভেদি কিঞ্চিতো নাই পৰ। যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে, থাপিম থাপনা আই সুৰীতি আগেৰে। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ আই। তোমাক ধন্যবাদ জনালোঁ, লগতে আমাৰ দৰ্শকো ধন্যবাদ জনালোঁ। এই অনুষ্ঠানটো আমি আজি ইয়াতে সামৰণি মাৰিলোঁ। নমস্কাৰ।